এটা চৰকাৰী চাকৰিৰ ওপৰতে যেন আমিবোৰ নিৰ্ভৰ হৈ আছো কাৰণ কিবা বেলেগ কৰিম বুলি ভাবিলেও যেন মাজত টকা আহি যায় টকাই যেন কিমানৰ সপোনবোৰ কাঢ়ি লৈ আছে সৰুতে সবৰে জীৱনৰ লক্ষ্যবোৰ বেলেগ বেলেগ আছিল কিন্তু সময়ৰ লগে লগে পৰিস্থিতিয়ে সব পাহৰাই এটা চৰকাৰী চাকৰিৰ আশাত জিয়াবলৈ শিকায় এটা চৰকাৰী চাকৰি মানেই যেন সব সৰুৰে পৰাই যেন আমাক চাকৰিৰ ইম্পৰ্টেন্স কিমান এটোই শিকালে চাকৰি কৰিলে আৰামত থাকিবি ভয় নাই এই আৰাম আৰু ভয়ে যেন আমাক এলেহুৱা বনাই পেলাইছে মোক বহুতে সুধি আছিলে মাষ্টাৰ্ছৰ এক্সাম কেতিয়া হেতু মোৰ জুনত হ'ব চাগে মই হিমান ভালকে নাজানো আৰু মোক এক্সামৰ কাৰণে কি বুকস ফলো কৰিছা সুধিছে মই লুচেন্টৰ সাবজেক্টিভ অবজেক্টিভ দুয়োখনে কিনি থৈছো কিন্তু পঢ়াহে হোৱা নাই আৰু কি এক্সাম দিবা হেতু সুধিছিল একচুয়ালি মই আসাম পুলিচৰ এক্সামৰ কাৰণে বেছি প্ৰিপাৰেচন কৰি আছো মানে এডিআৰই দিম কিন্তু চাওচোন কি হয় আসাম পুলিচটো আগত দি